এজোপা ইউনিক গছ মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ। এইখিনি আপোনালোকে দেখিছে, ইয়াত আছে এই ফ্ৰুটটো আৰু ইয়াৰ ভিতৰত কি আছে একজেক্টলি মই এতিয়া মোক পেহীয়ে দেখাব এতিয়া খুলি। দ্য মমেণ্ট অফ ট্ৰুথ চাওঁ আহক কেনেকুৱা হৈছে। 3, 2, 1 একেবাৰে অনেষ্ট মই আপোনালোকক অনেষ্ট ৰিভিউ দিছোঁ। হাই হেল্ল' নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে তেজপুৰ ফুডিৰ এটা নতুন ব্লগত। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী হোলী আপোনালোক সকলোকে। আজি এই ভিডিঅ'টোত মই আপোনালোকক দুটা বেলেগ বেলেগ ধৰণৰ বস্তু দেখাম। এটা বস্তু মোক পঠাইছে বহুত দূৰৰ পৰা, হায়দৰাবাদৰ পৰা, আৰু সেই বস্তুটো ৰিভিউ কৰি আপোনালোকৰ সন্মুখত দেখাবলৈ মোক অনুৰোধ জনাইছে। চ' ডেফিনেটলি চাই থাকক সেই বস্তুটো কি হয় আৰু ভালকৈ মই দেখাম সেই ডিটেইলছত। আৰু তাৰ লগতে ঘৰতে কাল্টিভেট কৰা এজোপা গছ, তাৰ এটা ফল, সেই ফলটো বেচিকেলি হয় চাউথ আমেৰিকাৰ আৰু পেৰু, ইকুৱেডৰ, কলম্বিয়া এনেকুৱা জেগাৰ এটা ফ্ৰুট হয়, যিটো ঘৰতে পেহীয়ে খেতি কৰিছে। আৰু সেই ফ্ৰুটটোৰ বিষয়ে মই আজি আপোনালোকক দেখাম। এটা এক্সটিক ফ্ৰুট আৰু বিৰাটেই টেষ্টি ফ্ৰুটটো। চ' চাই থাকিব ভিডিঅ'টো। আশা কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পাব। এজোপা ইউনিক গছ মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ, আৰু এই গছজোপা হৈছে এইজোপা। ইয়াত এই ফ্ৰুটছকেইটা আপোনালোকে দেখিছে কেনেকৈ হৈছে। যদি কোনোবাই জানে তেন্তে কমেণ্ট ছেকশ্যনত জনাব। এইটো অলপ পকিছে শ্লাইড, আৰু এনেকৈ ঠিক এনেধৰণে ইয়াত আপোনালোকে দেখিছে বহুত লাগিছে ইয়াত এই ফ্ৰুটটো। ভিডিঅ'টোৰ এণ্ডত নিশ্চয় এই বস্তুটো ভালকৈ দেখুৱাম, আৰু কি হয় এই ফ্ৰুটটো তাৰ ডিটেইলছটো আপোনালোকে গম পাব ঠিক ভিডিঅ'টোৰ এণ্ডত। চ' চাই থাকক ভিডিঅ'টো। এইটো হৈছে প্ৰডাক্টটো, যোনটো আহিছে সুদূৰ হায়দৰাবাদৰ পৰা। চ' হায়দৰাবাদ বহুত দূৰৰ পৰা আহিছে, গতিকে ব'লক মই খুলি আপোনালোকক দেখুৱাওঁ একজেক্টলি ভিতৰত আছে কি। চ' এইটো হৈছে প্ৰডাক্টটো। চ' ব'লক মই ভালকৈ আপোনালোকক দেখাওঁ কি হয়। আৰু এই প্ৰডাক্টটো হৈছে 24 মন্ত্ৰাৰ অৰ্গেনিক বিৰিয়ানী। চ' এইটো এটা ভেজিটেবল বিৰিয়ানী হয়, অৰ্গেনিক বিৰিয়ানী। ইয়াত এইটো ভেজিটেৰিয়ান, কমপ্লিটলি ভেজিটেৰিয়ান হয়, ৰেডি টু কুক হয়, আৰু 10 মিনিট লাগে এই প্ৰডাক্টটো ৰেডি হ'বলৈ। চ' ইয়াত লিখা আছে 4 জনক ছাৰ্ভ কৰে বুলি এক পেকেটে, আৰু চাম আমি কিমান কোৱাণ্টিটি ওলায় এই পেকেটটোত। আৰু ইয়াৰ ডিটেইলছ বাকীখিনি মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ ৰিভাৰ্ছ ছাইডে আপোনালোকে দেখিছে ইয়াত কি ধৰণৰ ইনগ্ৰিডিয়েণ্টছ আছে, গোটেইখিনি লিখি থোৱা আছে, আৰু চব অৰ্গেনিক হয়। দেখিছে অৰ্গেনিক বস্তু ইউজ কৰিছে, আৰু ইয়াত কি ধৰণে প্ৰস্তুত কৰি তুলিব পাৰি, এই বস্তুটো কেনেকৈ বনাব পাৰি তাৰ সম্পূৰ্ণখিনি ডিটেইলছ আছে। আৰু কোৱাণ্টিটি ইয়াতে 200 গ্ৰাম। 200 গ্ৰামৰ MRP হৈছে 120 টকা। চ' 120 টকাত এটা ভেজ বিৰিয়ানী। আৰু এটা বস্তু মই আপোনালোকক জনাওঁ যে এইটো হৈছে হায়দৰাবাদ তেলেংগানাৰ পৰা অহা, আৰু হায়দৰাবাদ তেলেংগানাৰ এইটো হায়দৰাবাদ অথেণ্টিক হায়দৰাবাদী যিটো বিৰিয়ানী হয় সেইটো ক্লেইম কৰিছে কোম্পেনীয়ে। চ' ট্ৰাই কৰিম, চেষ্টা কৰিম, টেষ্ট ৰিভিউ আপোনালোকক নিশ্চয় জনাম, আৰু চাই থাকক ভিডিঅ'টো। চ' বনাই মেলি আপোনালোকক দেখুৱাম কোৱাণ্টিটি কিমান হয়, আৰু সঁচাকৈ 4 জনক ছাৰ্ভ কৰিব পাৰে নে নোৱাৰে, গোটেইখিনি ডিটেইলছ আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই দেখাম। চ' চাই থাকক ভিডিঅ'। 24 মন্ত্ৰাৰ এই বিৰিয়ানীটো আপোনালোকে অনলাইন অৰ্ডাৰ দিব পাৰে, ফ্লিপকাৰ্ট, এমেজনতো এভেইলেবল আছে, আৰু অসমৰ কিছু জেগাত আপোনালোকে অফলাইন ষ্ট'ৰটো পাব। বেচিকেলি ছুপাৰ মাৰ্কেট কিছুমানত পোৱা যায়, গতিকে তাতো চাব পাৰে। টেষ্টৰ ৰিভিউটো ডেফিনেটলি জনাম। চ' চাই থাকক ভিডিঅ'টো। ব'লক পেকেটটো খোলোঁ আৰু চাওঁ ভিতৰৰ কেনেকুৱা ধৰণৰ আছে পেকেটটো। এইটো প্লাষ্টিক নহয় একজেক্টলি, পেপাৰ, ৱেক্স পেপাৰ টাইপৰ হয় বস্তুটো। চ' ব'লক এতিয়া খুলি চাওঁ। ভিতৰৰ বস্তুখিনি এনেকুৱা ধৰণৰ ঠিক দেখিছে। এইটো বাচমতি যেনে লাগিছে চাউলটো, আৰু লগত এইবোৰ কেৰামেলাইজড অনিয়ন দেখিছোঁ মই, আৰু পেকেটত কোৱা মতেতো ঢেৰ কিবাকিবি ভেজিটেবলছো আছে লগত। গতিকে চাওঁ ব'লক গোটেইখিনি বস্তু উলিয়াই। চাওঁ গোটেইখিনি বস্তু। বৰ্তমান দিব ওলাইছোঁ পানী, আৰু মই পেন মেথডত বনাম, আৰু ইয়াত 540 ml পানী দিবলৈ কৈছে। মোৰ তাত এইটো মেজাৰমেণ্ট কাপ আছে, চ' এইটো 125 ml। চ' 4 কাপ দিলে 500 ml হয়।
চ' চাওঁ আমাৰ নৰ্মেল চাহ খোৱা কাপটোত কিমানখিনি আতে চ' অলমষ্ট 1 কাপেই হৈছে যিটো আমাৰ নৰ্মেল চাহ খোৱা কাপ হয় সেইটোত 1 কাপ হৈ গৈছে পানী চ' এনেকুৱা আপোনালোকে প্ৰায় 4.5 কাপমান পানী দিব পাৰে 1 2 3 4 আৰু অকণমান শ্লাইড দি দিছোঁ এক্সট্ৰাকৈ পানী যিমানখিনি দিব কৈছে সিমানেই দিছোঁ আৰু বাকী এতিয়া ঢাকনখন মানে কুকাৰৰ ওপৰত জাষ্ট ঢাকনখন দি থ'ম চিটিটো খুলি লৈছোঁ ঢাকনখন মই এতিয়া এনেকৈ লগাই থৈছোঁ আৰু চিল কৰা নাইকিয়া আৰু ওপৰৰ চিটিটো খুলি দিছোঁ 7 মিনিট লাগিব বুলি তাত লিখা আছে ইনষ্ট্ৰাকশ্যনছত আৰু চাই লওঁ কিমান সময় লাগে আৰু আশা কৰোঁ যে ভিডিঅ'টো ভাল হ'ব আৰু মই মই মিডিয়াম ফ্লেমত ৰাখি থৈছোঁ 7 মিনিটৰ কাৰণে চ' চাই লওঁ গেছটো কৰিলোঁ বন্ধ আৰু ফাইনেলি হৈ গ'ল 7 মিনিট দ্য মমেণ্ট অফ ট্ৰুথ চাওঁ আহক কেনেকুৱা হৈছে 3 2 1 খোলাৰ আগতে ফ্ৰুটটো চাই লওঁগৈ ব'লক এই গছজোপা যে মই দেখাইছিলোঁ এই ফ্ৰুটটো আপোনালোকক দেখাইছিলোঁ যদি আপোনালোকে চিনি পোৱা নাই ব'লক মই ভালকৈ দেখাম এতিয়া মই ফ্ৰুট এটা ইয়াৰ পৰা ছিঙি লওঁ আৰু ব'লক ছিঙি লোৱাৰ পিছত ইয়াৰ ভিতৰত কি আছে ব'লক মই ভালকৈ আপোনালোকক ভিডিঅ'টোত দেখাই আছোঁ এইখিনি আপোনালোকে দেখিছে ইয়াত আছে এই ফ্ৰুটটো আৰু ইয়াৰ ভিতৰত কি আছে একজেক্টলি মই এতিয়া পেহীয়ে খুলি দেখাব এতিয়া ভিতৰত কেনেকুৱা এইটো হৈ গ'ল আচল বস্তুটো গতিকে এই ফ্ৰুটটো আপোনালোকে দেখিছে এই ফ্ৰুটটোক কয় কেপ গুজবেৰী নহ'লে গল্ডেনবেৰী আৰু প্ৰাইমেৰিলি এই ফ্ৰুটটো অৰিজিনেট হয় আপোনাৰ চাউথ আমেৰিকাৰ হয় চাউথ আমেৰিকাৰ পেৰু ইকুৱেডৰ এনেকুৱা জেগাত মানে তেওঁলোকৰ অৰিজিনেল তেওঁলোকৰ দেশৰ হয় এই ফ্ৰুটটো কিন্তু আমাৰ নৰ্থ ইষ্টৰ ক্লাইমেটত অসমৰ ক্লাইমেটত বিৰাটেই ধুনীয়া হয় বিৰাট জুচি হয় সৰু সৰু মানে আপোনাৰ ছিডছ আছে ভিতৰত অলপমান কাটি ভিতৰত কেনেকুৱা ধৰণৰ ফ্ৰুটটো মই দেখাবলৈ চেষ্টা কৰিম গতিকে এতিয়া ভিতৰত কাটি বস্তুটো ভিতৰত কেনেকুৱা ফ্ৰুটটো আপোনালোকে গম পাব দেখিছে চ' কণ এইবিলাক সৰু সৰু গুটি আছে দেখিছে নিশ্চয় অলপ বিলাহীৰ নিচিনা আৰু এইটো বেৰী প্ৰজাতিত পৰে বেৰী প্ৰজাতিত পৰাৰ বাবে এইটো আমাৰ কণ বিলাহীবোৰ যেনেকুৱা তেনেকুৱা কিন্তু খাবলৈ বিৰাটেই টেষ্টি বহুত টেষ্টি বিৰাট জুচি হয় বস্তুটো হাতৰ চাইজৰ লগত আপোনালোকে নিশ্চয় গম পাইছে চাগে গুটিকেইটা কিমান সৰু আৰু এই বেৰীটো বিৰাটেই টেষ্টি আমাৰ অসমৰ ক্লাইমেটত বহুত এনেকুৱা ধৰণৰ গ্ল'বেল ফ্ৰুটছবোৰ অসমৰ ক্লাইমেটত ধুনীয়াকৈ হয় গতিকে এইবোৰ আপোনালোকে নিজৰ ঘৰতে খুব কম জেগাতে কাল্টিভেট কৰিব পাৰে খুব কম জেগাতে ফাৰ্মিং কৰিব পাৰে গতিকে এইটো এটা ইউনিক বস্তু এটা আজি দেখালোঁ মই আপোনালোকক আশা কৰোঁ ভাল পালে চাগে চাই আৰু এইটো হৈ গ'ল গল্ডেনবেৰী আৰু মই জাষ্ট খাবলৈ লৈছোঁ এতিয়া টেঙা মিঠা বিৰাটেই টেষ্টি এতিয়া ব'লক বিৰিয়ানীটো কৰোঁগৈ আনবক্সিং 3 2 1 go বিৰিয়ানীটোতো হৈছে কুক হোৱা যেন লাগিছে ভালকৈ হোৱা যেনটো লাগিছে দেখি এতিয়া বস্তুটো ছাৰ্ভ কৰিলে গম পোৱা যাব কেনেকুৱা হৈছে দেখাতটো লাগিছে বিৰিয়ানীটো ধুনীয়া হৈছে যেন একদম এটা হৈ আছে চাউল দেখিছে গতিকে এতিয়া ছাৰ্ভ কৰি টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে আৰু আপোনালোকক নিশ্চয় মই ফিডবেকটো জনাম চ' একজেক্টলি 7 মিনিটত মই উলিয়ালোঁ আৰু 7 মিনিটত বিৰিয়ানীটো পূৰা ৰেডি হৈ গ'ল কিন্তু ছেডলি এটা কথা কওঁ যে ইয়াত লিখা আছে যে 4জনক ছাৰ্ভ কৰিব পাৰে বিৰিয়ানী কোৱান্টিটিটো কিন্তু 2জনৰ কাৰণেহে ছাফিচিয়েণ্ট যেন লাগিছে দেখি বৰ্তমান টেষ্ট কৰিবলৈ ওলাইছোঁ 24 মন্ত্ৰাৰ অৰ্গেনিক বিৰিয়ানী ভেজ বিৰিয়ানীটো আৰু হৈ গ'ল ৰেডি চ' মই খাই চাওঁ কেনেকুৱা আৰু খাই আপোনালোকক জনাম নিশ্চয় অকণমান ৰাইতা ৰেডি কৰি লৈছোঁ আৰু লগত অকণমান পিঁয়াজ চ' খাই মেলি লৈ মই জনাই আছোঁ চ' খাব লৈছোঁ এতিয়া অৰ্গেনিক বিৰিয়ানী আৰু প্ৰথমতে সুদাকৈ খাই চাওঁ ৰাইতা নিদিয়াকৈ চ' এইটো খাই চাওঁ মই কেনেকুৱা টেষ্টটো ঠিকে আছে অলপমান বেছি চল্টি মানে মোৰ কাৰণে অলপ নিমখৰ পৰিমাণটো বেছি আৰু
এনি টেষ্ট ৱাইজ ক'ব গ'লে আমাৰ যিটো গৰম মছলাৰ নিচিনা টেষ্টটো আছে somewhat আপোনাৰ 60-70% অথেণ্টিক হায়দৰাবাদী বিৰিয়ানীৰ নিচিনা এটা এছেঞ্চ আছে কিন্তু এক্সেক্টলি 100% নহয় বাট ঠিকে আছে আৰু খাব পাৰে ইমান বেছিও ফ্লেভাৰফুল নহয় স্পাইচিটো একেবাৰে নহয় খুব বেছি স্পাইচি নহয় কিন্তু গৰম মছলাৰ অলপমান এটা আফটাৰ টেষ্ট আছে মুখত দিয়াৰ পিছত আৰু গুন্ধিলে ডেফিনেটলি গৰম মছলাৰ এই গুণটো থাকে কিন্তু আমাৰ ইয়াত যিবোৰ বিৰিয়ানী আপোনাৰ কেওৰা জল দিয়ে যে যিটো ৰ'জ ৱাটাৰ কেওৰা জল এটা বহুত ষ্ট্ৰং এটা এছেঞ্চ আহি যায় সেই কেওৰা জল দিয়াৰ কাৰণে এই বস্তুটো ইয়াত নাই গতিকে মইতো পাৰ্চনেলি ভাল নাপাওঁ ইমান বেছি কেওৰা জল দিলে সেই বস্তুটো ইয়াত নাই সেই স্মেলটো নাই সেই এছেঞ্চটো নাই ৰাইতাৰ লগত অলপমান খাই চাম আৰু মই এতিয়া অলপ ৰাইতা লৈ লৈছোঁ ৰাইতাৰ লগত মিক্স কৰি লৈ পেলাই খাই চাওঁ কেনেকুৱা লাগে ৰাইতা লাগিবই ৰাইতাৰ লগত খালে ধুনীয়া বেলেঞ্চ কম্বিনেশ্যনৰ যিটো ফ্লেভাৰ সেইটো একদম পূৰা আহিছে এতিয়া চ' ডেফিনেটলি ৰাইতা লাগিব লগত ৰাইতা নোহোৱাকৈ আপোনালোকে যদি চিকেনৰ গ্ৰেভি বনায় বা চিকেনৰ অলপ ড্ৰাই টাইপৰ গ্ৰেভি নিচিনা যদি আইটেম বনায় তেন্তে হ'লে চিকেনৰ লগত মিলাই খাব পাৰে একেবাৰে অনেষ্ট মই আপোনালোকক অনেষ্ট ৰিভিউ দিছোঁ চ' ট্ৰাই কৰি চাব পাৰে 120 ৰুপিজত দুজন তিনিজন মানুহে ভগাই খাব পাৰিব আৰামত চ' ৰাইতা বা চিকেনৰ গ্ৰেভি যদি এড কৰিব বিচাৰে তেন্তে কৰি পেলাই ডেফিনেটলি খাব পাৰে আৰু ট্ৰাই কৰিব পাৰে 24 মান্ত্ৰাৰ এই অৰ্গেনিক বিৰিয়ানীটো ৱেল ফুডি চ' আশা কৰোঁ আজি আমাৰ এই ভিডিঅ'টো আপোনালোকে চাই যথেষ্ট ভাল পালে আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আগন্তুক দিনলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে সুস্থ আছে গতিকে নিশ্চয় ফ'ল' কৰি থাকিব আৰু ধন্যবাদ আপোনালোক সকলোকে তেজপুৰ ফুডিক ইমানখিনি মৰম দিয়াৰ বাবে ফেচবুকৰ লগতে আমাৰ ইউটিউবৰ চেনেলটো লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ আৰু জয় অসম